গাইজ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ চব এয়া পিঠাখিনি চেৱাই চাহ খাই আছোঁ পিঠাই দি এইয়া আমাৰ পঢ়ি আছে জাগ্ৰ ওৰফে ঋষি চাহ 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 বাপৰে লেবেল তাৰ চাহ চব খুচিয়ে পঢ়ি আছে আমাৰ ভাল ছোৱালী ওকে পঢ়ি থাকা গুড়া খুন্দি আছোঁ এই গুড়া আৰু চাব এইটো চোৱা এটা খুন্দি আছোঁ গুড়া কি কৰি আছা? এয়া এইবোৰ ভৰাইছোঁ এয়া বহুত দিনৰ মূৰত আমি গাড়ীখন ষ্টাৰ্ট দিছোঁ গাড়ীখনত কভাৰ লাগি আছে কিন্তু গাড়ীখনৰ বেটাৰী বহিব বুলি আমি গাড়ীখন অকণমান ষ্টাৰ্ট দিছোঁ বহুত দিন চলোৱা নাই ষ্টাৰ্ট দিছোঁ গান শুনি আছোঁ ये है हमारा ऋषि है तामोल खाइছো ये है हमारी खुशी है ये ऋषि ये खुशी ऋषि दे दे सारे জোতা পিন্ধিলে ক'ত যাব ছাৰ এতিয়া মই নিজৰ কামত গৈ আছোঁ ক'ত যাব মুখখন ওলাই কওক ক'ত যাব মই দাড়ি গাজিছোঁ মোৰ দাড়ি কাটানি কাৰণে মই মুখখন দিলোঁ দাড়ি গাজিছে দাড়ি কিয় গাজে দাড়ি পকিছে মই এতিয়া মোৰ মোবাইল দাড়ি কিয় গাজে দাড়ি পকপই একদম হিচাপ নাই মই খালি ওলাই গৈছোঁ এতিয়া দাড়ি কিয় গাজে দাড়ি কাটানি আছোঁ মই কাম বন নাই দুটাৰে পাৰিবা নে না নোৱাৰো যদি পাপাক দিব দিয়া নোৱাৰিবা চাগে চোৱা তলৰ ফালে আহিছে নে চোৱা পাৰিছা অ'কে ডাঙৰ হৈ গ'লা 100 হেলমেট পিন্ধিলে ধুনীয়া দেখি কিন্তু এই তলৰ ফালে টানি দিয়া মাতো কি জান তলৰ ফালে টানি দিয়া তামাম মাৰিছ দে বেডমিণ্টন খেলি আছে এয়া গ'ল খতম এয়া আমাৰ ভাত খোৱা আৰম্ভ হৈ গ'ল আজি কি আছে কণীৰ দম ভাজি আৰু অকল ভাত এয়া ভাত খাই হ'ব নে সুধো ৰ'বচোন ভাত খাই হ'বনে কি কৰিবা সদায় খেলুকৈ থকা দেখোন আমি সৰু বাচ্চাটো খেলিমেই না কিহৰ সৰু বাচ্ছাই আমি মাত্ৰ 9 ইয়াৰ ভাত খাই সদায় অকণমান হ'ব লাগে তাৰপিছতে খেলা ধূলা অ'কে কিমান অলপ বুলি কয় একদম গধূলি হৈ আহা গধূলি ৰাতি হোৱালৈকে থাকা তোমালোকে তাই বনাইছে মেগী এতিয়া এই ছোৱালী মেগী বনাইছ তাই মেগী বনাইছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই